না মই অজন্তাক থেংক ইউ কৈছোঁ মানে তোমাক নহয় অজন্তা নিয়োগক কৈছে আমাৰ বিত্তমন্ত্ৰীক কিন্তু কেমেৰাটো ইয়াৰ ভিতৰত নাই এটা কথা নহয় বাকী চব বন্ধ কিন্তু তোমালোকৰ কিয় খোলা এসেনশিয়াল সার্ভিস হ'ব এতিয়া মানুহ যখন ওলোৱাই নাই ঘৰৰ পৰা লকডাউন চব আকৌ তোমাৰ বেংকত কি কাম আছে কাম বেলেগ কাম থাকে না মানুহ আহে নহয় তেনেকুৱা নহয় উইথড্ৰ কৰিব লাগে হস্পিটেল যাব লাগে উইথড্ৰ কৰিব লাগে চৰকাৰী অফিচতো 5 বছৰ হ'ল ল'ৰা ছোৱালী থাকিলে মাইকী মানুহ বন্ধ কৰিছিলে ব্ৰাঞ্চৰ দায়িত্ব থাকিলে যাবই লাগিব ন মানে লখিমপুৰত ফুল লকডাউন বুলিয়ে ক'ব পাৰি মানে 24 আৱাৰ্ছ কাৰফিউ দিছে আৰু গেলামাল আৰু ফাৰ্মাচীৰ বাহিৰে বাকী দোকান চব বন্ধ কিন্তু বেংকো খোলা আছে বাৰু এসেনশিয়াল সাৰ্ভিস আৰু চৰকাৰী অফিচবিলাকতো 50% মানুহক যাবলৈ দিছে মোৰহে স্কুল ছমাহমান বন্ধই হৈ আছে আমনি লাগি গৈছে ঘৰত থাকি আৰু মই সাধাৰণতে ৰুলছ ব্ৰেক কৰি বেয়া পাওঁ যদিও উপায় নাই একটু থ'বলৈ যাব লাগিবই পাব্লিক ট্ৰেভেল চব বন্ধ তো সেইকাৰণে ওলাই আহিবলগীয়া হৈছে কিন্তু আহি ৰাস্তাত দেখিছোঁ দেখোন ঢেৰ মানুহ আছে লকডাউন যদিও ৰাস্তাত যথেষ্ট মানুহ আছে চ' হেল্ল' এভৰিবডি মই বিতুপন শইকীয়া আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আপোনালোকে লক্ষ্য কৰিছে চাগে চাউণ্ডটো ফাটি আহিছে আৰু এই চাউণ্ডৰ প্ৰব্লেমটো বহুত দিনৰ পৰা পাই আহিছোঁ মই মটো ব্লগ সেইকাৰণেই কৰিব নোৱাৰোঁ মানে যি মাইকেই নলগাওঁ চাউণ্ডটো ফাটি যায় আৰু ইয়াৰ চলিউশ্যনটো মানে একচুৱেলি প্ৰব্লেমৰ জাৰটো ক'ত মানে প্ৰব্লেমটো ক'ত উৎপত্তি হৈছে সেই বস্তুটো মই ফাইনেলি ৰিয়েলাইজ কৰিলোঁ আৰু মই কৈ আছোঁ এইটো ভিডিঅ'ত চাই থাকক প্ৰথম কি কৈছা তুমি কটাই লৈ কি কৈছা আকৌ তুমি মাছ অকণ কাটাচোন চাওঁ তুমি কাটাচোন কাট মাছ এইটো কি মাছ কচ মাছ ন লাগিব ন একো নাই কি কৰিবা তুমি কি কৰিবা আনবক্সিং বোলা এই মই বস্তু বনাই পৰিলোঁ এইটো ঘড়ী এইটো অৰ্ডাৰ দিছিলোঁ এইটো আহিলে এইটো হৈছে ফায়াৰ বল্টৰ টক এটা স্মাৰ্ট ৱাটছ হয় আৰু এইটো ফ'কাছ হোৱা নাই কেলৈ এইটো মেনুৱেল ইয়াত লিখা আছে এভৰিথিং এই কৰিবা দেই এইখিনি আছে কাৰ্ড এইটো ঘড়ী এইখিনি তোমাৰ কাৰ্ড এইখিনি ঘড়ীটো ক'ত লাগি আছে ঘড়ীটো ইয়াত লাগি আছে চাওঁ এৰালে এই সেই বাৰু মই আইনা লগে এৰাই মেলি পিন্ধিলেই মানে অ'কে তো চাৰ্জ দি ল'লোঁ আৰু এইটো হৈছে মোৰ নতুন স্মাৰ্ট ৱাটছটো আৰু মানে কি হ'ল মোৰ আগতে স্মাৰ্ট বেণ্ডডাল আছিলে সেইডাল অজন্তাক দি দিলোঁ আৰু মই ঘড়ী পিন্ধাটো সৰুৰ পৰা অভ্যাস মই ঘড়ী পিন্ধি ভাল পাওঁ কিন্তু বেণ্ডডাল মানে কিবা হাতত সৰু লাগে আৰু মই অলপ ডাঙৰ এনেকুৱা গোল টাইপৰ ঘড়ী পিন্ধি ভাল পাওঁ আৰু এইটোত বহুত ধুনীয়া ৱাটছ ফেচেছ আছে এইখিনি চাওক কি ওলোৱাই নাই মই উল্টি ল'ব লাগিব তো দেখিছে নহয় আৰু এটা ইয়াত ভাল ফিচাৰ আছে যিটো মানে নিজৰ ফটো দিব পাৰি নিজৰ ফটো নিজে ইউজ কৰিব পাৰি সেইটো বস্তু ভাল লাগিলে মোৰ ত' এইটো চাওক BS লগো ওলাইছে বাকী ডিটেইলছখিনি ইমান কৈ নাথাকোঁ আনবক্সিং ভিডিঅ' নহয় এইটো ব্লগে সেইকাৰণে ইমান ডিটেইলছ কৈ নাথাকোঁ আৰু মানে আনবক্সিং ভিডিঅ' বনাবলৈ মানে কি হয় অসমত আনবক্সিং ভিডিঅ' বনালে মানুহে নাচায় মই আনবক্সিং ভিডিঅ' আগতে বহুত বনাইছোঁ কিন্তু মানুহে নাচায় চ' সেইকাৰণে ইমান ডিটেইলছ কৈ নাথাকোঁ ডেছক্ৰিপশ্যনত লিংক আছে যদি আপোনালোকৰ ইণ্টাৰেষ্ট আছে চাব পাৰিব কি ডিটেইলছ আছে কি ফিচাৰ্ছ আছে কিমান দাম গোটেইখিনি চাব পাৰিব আৰু এটা কথা আৰু এটা মজা ফিচাৰ আছে সেইটো হৈছে ব্লুটুথ কলিং মানে ব্লুটুথ কলিং আন স্মাৰ্টফোনতো হয় কিন্তু স্মাৰ্ট ৱাটছতো হয় কিন্তু এইটোত মানে চাউণ্ড কোৱালিটিটো যথেষ্ট ভাল মই এবাৰ অজন্তাক ফোন কৰি চাইছিলোঁ চ' এতিয়া ৰাজুক এবাৰ কল কৰি চাওঁ হেল্ল' ক'ত আছা অঁ সেইটো শুনিছা নাই মোৰ মাতটো অঁ ইমান ফোপাই থকা নিচিনাকৈ আছে যে নাই মোৰ মাতটো ঠিকে শুনি আছা নাই
অঁ ঠিক আছে মই কিবা এটা টেষ্ট কৰিবলৈ ফোন কৰিছিলোঁ এই স্পীকাৰ এটা ভিডিঅ'ত দেখিবা ভিডিঅ' কৰি আছোঁ লাইভ আছা তুমি হাই কৰি দিয়া মোৰ ছাবস্ক্ৰাইবাৰবিলাকত ঠিক আছে এয়া আছিলে ৰাজুৱে কৈছে চাউণ্ড কোৱালিটিটো ঠিকেই আছে বুলি ভলিউমটো একদম মই ওপৰ লিমিটত দিয়া নাছিলোঁ মানে 80% মান আছিলে চ' মইতো ভালেই শুনিছোঁ ভলিউমটো আৰু সিও মোৰ চাউণ্ডটো যথেষ্ট ভাল শুনিছোঁ বুলি কৈছে কিন্তু এইটো এনেকুৱা নহয় যে মই গৈ ৰাস্তাত একদম জেমছ বণ্ডৰ নিচিনাকৈ এনেকৈ কথা পাতি থাকিম কিন্তু ফিচাৰ্ছটো আছে কাৰণে মই আপোনালোকক দেখুৱালোঁ ঠিক আছে এইটো বাৰু হৈ গ'ল আৰু এতিয়া এইটোৰ কথা কওঁ DJI Osmo Action এটা একশ্যন কেমেৰা এইটো মই কিনা প্ৰায় কিমান 1.5 বছৰমান হৈ গ'ল চাগে আৰু বহুত পুৰণা কেমেৰা এইটো মই আনবক্সিং ৰিভিউ কৰা নাই কিন্তু কেমেৰাটো ইয়াৰ ভিতৰত নাই খালী পেকেটটোহে বাৰু মই কেমেৰাটো দেখুৱাই আছোঁ চ' এইটো হৈছে কেমেৰাটো বেয়া নহয় বাৰু DJI Osmo Action বাজেট ফ্ৰেণ্ডলি হয় ভাল কেমেৰা হয় মানে মই কিন্তু এইটো দাম প্ৰায় 25,000 মান আছিলে কিন্তু এতিয়া বৰ্তমান দামটো কমি গ'ল 20,000 মান পাই যাব লাগে মই লিংক দি দিম ডেছক্ৰিপশ্যনত আপোনালোকে দামটো চেক কৰি ল'ব কিন্তু ইয়াত মই এটা ডাঙৰ প্ৰব্লেম মানে প্ৰথম কথাটো হ'ল এইটো হৈছে DJI কোম্পানীৰ চাইনিজ হয় চ' ইয়াৰ যোনটো মাইক এডাপ্টাৰ ইয়াৰ লগত মাইক লগাব নোৱাৰি এইটো চাওক মাইক লগাব নোৱাৰি এই মাইক এডাপ্টাৰটো এক্সট্ৰাকৈ কিনিব লাগে GoProটো কিনিব লাগে কিন্তু চাইলেণ্ট দেই মই ভিডিঅ' কৰি আছোঁ চ' GoProটো কিনিব লাগে মাইক এডাপ্টাৰ কিন্তু GoProত ইজিলি এভেইলেবল হয় কিন্তু ইয়াৰ মাইক এডাপ্টাৰটো মই বিচাৰোঁতে 6 মাহমান লাগি গ'ল কেমেৰা কিনাৰ 6 মাহমানৰ পাছতহে চাইনাৰ পৰা অৰ্ডাৰ দি মাইক এডাপ্টাৰটো পাইছোঁ মাইক এডাপ্টাৰ পোৱাৰ পাছত মই কি ক'ম মোৰ নগুৰ নাগতি আপোনালোকে মোৰ মট'ব্লগবিলাক চাইছে চাগে মাতটো ফাটি যায় তো মই বহুত মাইক ট্ৰাই কৰিলোঁ বয়া মাইক ট্ৰাই কৰিলোঁ তাৰপিছত আকৌ মাউনো বুলি এটা কোম্পানী আছে তাৰ মাইক ট্ৰাই কৰিলোঁ চব মাইক ট্ৰাই কৰিলোঁ কিন্তু চাউণ্ডটো ফাটি যায় মই ভাবিছিলোঁ মাইকবিলাক কম দামী কাৰণে চাগে বস্তুটো বেয়া সেইকাৰণে চাউণ্ডটো ফাটি যায় কিন্তু একচুৱেলি সেইটো নহয় মই ফাইনেলি এটা লিখিছে নহয় ৰ'ডৰ মাইক ৰ'ডৰ এডালৰ দাম বহুত বেছি মানে বাজেট ফ্ৰেণ্ডলি বুলি একদম ক'ব নোৱাৰি এডালৰ দাম বহুত বেছি হয় মই প্ৰায় 6,000 টকামান দি এডাল কিনিলোঁ চ' এইটো হৈছে ৰ'ড লেভেলিয়াৰ Go মানে এডাল লেভেলিয়াৰ মাইকত 6,000 টকা দিয়াটো উচিত বুলি নাভাবোঁ যি কি নহওক মই ভাবিলোঁ ৰ'ডৰ মাইকডাল লগালে চাগে চাউণ্ডটো ভাল আহিব তো ইয়াত লগালোঁ কিন্তু নাই আজিতো শুনিলেই এডাল মাইকেদি চাউণ্ডটো শুনিছে এতিয়াও মাতটো ফাটি যায় চ' ফাইনেলি মই গম পালোঁ যে চাউণ্ড বহুত আহিছে চ' ফাইনেলি মই গম পালোঁ যে একচুৱেলি প্ৰব্লেমটো মাইকত নহয় এই কেমেৰাটোতে হয় ইয়াত মানে মুখৰ ওচৰৰ পৰা যদি মাইকটো লৈ কথা কয় মাতটো ফাটি যায় আৰু দূৰৰ পৰা ক'লে একো নাই এইটো মাইকেই হওক বা বয়া মাইকেই হওক মাইকটো যদি দূৰৰ পৰা মানে এফুটমান দূৰৰ পৰা লৈ কোৱা হয় তেতিয়াহ'লে ধুনীয়াকৈ চাউণ্ডটো আহে কিন্তু একদম যে মুখৰ ওচৰত হেলমেটৰ ভিতৰত ভৰাই দিয়া হয় তেতিয়া চাউণ্ডটো একদম ফাটি যায় সেইটোৱে প্ৰব্লেম বাকী চব ভাল GoPro হেং মাৰে আপোনালোকে যদি ইউজ কৰি পাইছে বা যিসকলে ইউজ কৰে চবেই কয় GoPro হেং মাৰে স্ক্ৰীনটো মানে স্মুথ নহয় কিন্তু ইয়াত সেইবোৰ প্ৰব্লেম নাই ধুনীয়াকৈ স্ক্ৰীনটো কাম কৰে স্মুথ হয় হেং কেতিয়াও মানে মৰা নাই একদম খুব এবাৰ বা দুবাৰ মাৰিছে কিন্তু আজিলৈকে মই হেঙৰ প্ৰব্লেম পোৱা নাই মানে ক্ৰুচিয়েল মুভমেণ্টত কেতিয়াও হেং হোৱা নাই তো সেইবিলাক ঠিক আছে আৰু এটা প্ৰব্লেম আছে মটোভ্লগিঙৰ কাৰণে ৱাইড এংগলটো মানে লেন্সৰ ৱাইডটো বহুত বেছি নহয় মানে হয় যথেষ্ট ৱাইড হয় কিন্তু মানে মটোভ্লগিঙৰ কাৰণে কম লাগে চ' সেইকাৰণে মই আজি আপোনালোকক এটা টিপছ দিব বিচাৰিছোঁ এংগল চেঞ্জ চ' মোৰ টিপছটো হ'ল যদি আপোনালোকে মটোভ্লগিঙৰ কাৰণে একশ্যন কেমেৰা কিনিম বুলি ভাবিছে তেতিয়াহ'লে GoProয়ে কিনিব বৰ্তমানলৈকে GoProৰ বাহিৰে বেলেগ ভাল একশ্যন কেমেৰা মটোভ্লগিঙৰ কাৰণে ওলোৱা নাই কিন্তু যদি আপোনালোকে ব্লগিং কৰিম বুলি ভাবিছে আৰু বাজেট ফ্ৰেণ্ডলি এটা একশ্যন কেমেৰা লাগে তেতিয়াহ'লে Osmo Action DJI Osmo Action একদম ন' ডাউট কিনিব পাৰে কিন্তু মটোভ্লগিঙত প্ৰব্লেম পাব চ' এতিয়া সেইকাৰণে মই বহুত দিনৰ আগতে মটোভ্লগিং ষ্টাৰ্ট কৰিছিলোঁ মই শিৱসাগৰ যাওঁতে মটোভ্লগিং ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া SJCam বুলি এটা মোৰ কেমেৰা আছিলে এইটো প্ৰায় 6,000 টকামানৰ হ'ব তেতিয়া মই মটোভ্লগিং কৰিছিলোঁ কিন্তু তেতিয়া মই চাউণ্ড লৈছিলোঁ মোৰ মোবাইলৰ পৰা মোবাইলেদি মাইক লগাই পিনি চাউণ্ডটো লৈছিলোঁ কিন্তু সেইখিনি এডিট কৰিবলৈ বৰ টান হয় চাউণ্ড মিলাই থকা আকৌ মটোভ্লগিঙতো বহুত দূৰ ব্লগিং কৰা হয় ন বহুত দূৰ ৰেকৰ্ড কৰা হয় তো তাৰ মাজত ক্লিপবিলাক মিলাই থকা বহুত টান হয় তেনেকৈ বেলেগকৈ চাউণ্ড ৰেকৰ্ড কৰিলে তো সেইকাৰণে সেইটো বস্তু নহ'ল আৰু তাৰপিছত আয়ানে ভাঙি পেলালে বাৰু সেইটো কেমেৰা আৰু তাৰপাছত মানে তেনেকৈ Osmo Actionটো লৈছিলোঁ মটোভ্লগিং কৰিম বুলিয়ে মানে মটোভ্লগিং কৰিম বুলি লোৱাৰ পাছতো এইটো যদি কাম নহ'ল সেই মাইকৰ প্ৰব্লেমৰ কাৰণে তাৰপিছত আকৌ আহিলে মোৰ Insta360টো কেমেৰাটো কি হয় সেইটো যোনটো 4K মডিউল হয় ইমান ৱাইড নহয় আৰু সাউন্ড কোৱালিটিটো একচুয়ালি গোপ্ৰোতকৈ বেয়া হয়। এই অজমো এক্সনৰ সাউন্ড কোৱালিটি ইনে নৰ্মেলি বহুত ভাল, কিন্তু যেতিয়াই মাইকটো আপুনি হেলমেটৰ ভিতৰত লগাই দিয়ে সাউন্ডটো ফাটি যায়। তো সেই প্ৰব্লেমটো কিয় নাজানো। মই ডিজাইক মেইলো কৰিছিলোঁ আৰু বহুত ক্ৰিয়েটৰে মানে বাহিৰৰ ক্ৰিয়েটৰ ডিজাইক মানে যোনটো ফৰাম থাকে ফৰামত মই দেখিছোঁ তেওঁলোকেও ডিজাইক মেইল কৰিছে যে সাউণ্ডটো অকণমান লেভেলটো কমাব পৰা কৰি দিলে হয়। সেইবিলাক চিষ্টেম মানে এইবিলাক কেমেৰাত থাকে, যোনটো ইনপুট চাউণ্ডৰ ইনপুট সেইটো অলপ কমাই দিব পাৰি। তো সেই ফেচিলিটি যদি ছফ্টৱেৰত দি দিয়ে তেতিয়াহ'লে ঠিক হৈ গ'লহেঁতেন,
যি কি নহওক আপোনালোকে যদি একশ্যন কেমেৰা ল'ম বুলি ভাবিছে অকণমান দেৰি ৰক অজমো একশ্যন 2 আহিব সেইটো চাগে ভাল হ'ব লাগে কেনেকুৱা হয় নাজানো কিন্তু যদি মটো ভ্লগিং কৰিম বুলি ভাবে এতিয়া বৰ্তমান বেষ্ট কেমেৰা হৈছে GoPro Hero 8 বা Hero 9 আৰু কেইদিনমান পিছত Hero 10 ল'ব দাম চাগে বহুত হ'ব মানে টিপছটো হ'ল যদি মটো ভ্লগিং কৰে তেতিয়াহ'লে GoPro ল'ব আৰু নৰ্মেল ভ্লগিঙৰ কাৰণে বেলেগ কেমেৰা আপোনালোকে ল'ব পাৰে আৰু এটা গুড নিউজ আছে নাম লওঁতেই চেতন হাজিৰ থেংক ইউ অজন্তাক মই থেংক ইউ কৈছোঁ না মই অজন্তাক থেংক ইউ কৈছোঁ মানে তোমাক নহয় অজন্তা নিয়োগক কৈছোঁ আমাৰ বিত্তমন্ত্ৰীক আজি মোক বৰ্মন ছাৰে কৈ আছিলে মানে আপোনালোকে চাগে মোৰ আগৰ গুণাসুতিৰ ভিডিঅ'টো চাইছে আমি গুণাসুতিৰ ওপৰত এখন দলং বিচাৰি প্ৰতিবাদ কৰিছিলোঁ এটা চাইকেল ৰেলী কৰিছিলোঁ যদি ভিডিঅ'টো চোৱা নাই ওলাই আছে চাই ল'ব আৰু এতিয়া এইবাৰ বৰ্তমান বাজেটত অজন্তা নিয়োগে আমাৰ বিত্তমন্ত্ৰীয়ে প্ৰস্তাৱ কৰিছে যে গুণাসুতিৰ ওপৰত এখন দলং হ'ব লাগে 1 কিলোমিটাৰ দীঘল দলং হ'ব তো যদি সেইটো সফল হয় সঁচাকৈ ভাল লাগিব আমাৰ এটা কষ্টৰ ফল পোৱা যেন লাগিব এইটোহে আচল মানে হেৰি লাগিছে তোমালোকৰ মানে আচল ৰেলী কৰিছা মানে চাইকেল ৰেলী মানে আমাৰ ইউটিউবৰ ভিডিঅ' বা আমি যিখিনি কৰিছোঁ সেইখিনি কাম দিছে মানে কাম দিছে সঁচাকৈ মানে সেইটো বস্তু সঁচাকৈ কিবা এটা যদি কৰাৰ পিছত তাৰপিছত এটা ফল পোৱা যায় সঁচাকৈ ভাল লাগে আৰু দ্বিতীয়তে আমি যে শিলিখাগুৰি বহুত দিন আগতে যোৱা বছৰে বানপানীত আমি ভিডিঅ' বনাইছোঁ তাতো বহুত সুফল পাইছোঁ তাত আমি মানুহৰ ঘৰত লেট্ৰিন কৰিবলৈ মানে পায়খানা ঘৰ নাই বুলি কৈছিলোঁ এতিয়া তাত ঘৰে ঘৰে মানে পায়খানা ঘৰ হৈ গৈছে সেইবিলাক বস্তু সঁচাকৈ শুনিলে মনটো ভাল লাগে আৰু লকডাউন চকডাউন খতম হওক মানে কৰোণাৰ অলপ প্ৰকোপ খতম হওক আমি আকৌ শিলিখাগুৰি যাম তাত কি মানে সুফল পালোঁ কি ডেভেলপমেণ্ট হৈছে সেইখিনি আপোনালোকক দেখুৱাম চ' এইটো ভিডিঅ' ইমানতে সামৰোঁ ভিডিঅ' যদি চাই ভাল লাগে আইনা আজি আছে উৎপাতটো বাই বাই কৰি দে পচন্দ আৰু ষ্টে ক্ৰিয়েটিভ এণ্ড অলৱেজ বি পজিটিভ বাই বাই পিন্ধ ল'লে হয়নে পিন্ধি কি কৰিবি তই হয়নি তোমালোকক কিন্তু না নিউজ দেখাইছিলে না কিবা দেখাইছিলে ন ভাল খবৰবোৰ নিউজত নেদেখুৱায় এই মছলা থকাবিলাকে দেখুৱায় ঠিকে আছে